এয়া চাওক হাঁহৰ মাংস মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু কাটি লৈছোঁ কোমোৰা আৰু আলু অলপ গোটা গোটাকৈ আৰু পিঁয়াজ। এতিয়া তেল গৰম হৈ গ'ল আৰু মই তেলতে দি দিছোঁ তেজপাত আৰু তেজপাতখিনি অকণমান লৰোৱাৰ পিছত দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি গলি গ'লে সোৱাদটো বিৰাট ধুনীয়া হয়। এনেকৈ অকণমান লৰাই দিছোঁ। পিঁয়াজখিনি 10 মিনিটমান ভজাৰ পিছত দি দিছোঁ হালধি আৰু নিমখ সোৱাদ অনুসৰি দিব। আৰু এইখিনি মই আকৌ অকণমান দেৰি ভাজি থাকিম, পিঁয়াজখিনি গলি যোৱালৈকে ভাজিম। এনেকৈ লৰাই থাকিব। পিঁয়াজখিনি অলপমান সময় ভাজাৰ পিছত মই দি দিছোঁ ইয়াত আদা নহৰু, যিটো মই খুন্দুনাত খুন্দি থৈছিলোঁ। আদা নহৰুখিনি দি পেলাই আকৌ অকণমান সময় ভাজিব লাগিব। দেখিছে এনেকৈ অলপমান সময় ভজাৰ পিছত এতিয়া মই দি দিম মাংসখিনি ধুনীয়াকৈ ইয়াত। মাংসখিনি দি পেলাই ধুনীয়াকৈ সকলোখিনি লৰাব লাগিব, যাতে পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ সকলোখিনি ভালকৈ মিক্স হৈ যায় মাংসৰ লগত। এনেকৈ অকণমান দেৰি ইলুটি শিলুটি কৰি দিব লাগিব আৰু তাৰপিছত 10-15 মিনিটমান ঢাকন মাৰি থৈ দিব। আৰু মই অন্য এটা বাতি লৈছোঁ, বাতিত গৰম পানী লৈ পেলাই সকলোখিনি মছলা যেনেকৈ ধনিয়া, জিৰা, মিট মছলা, কাশ্মীৰী মিৰ্চ সকলোখিনি মই এনেকৈ ধুনীয়াকৈ পানীত মিহলাই পেলাই মিক্স কৰি ল'ম। তো এনেকৈ কৰিলে মছলাখিনি ভালকৈ মিক্স হৈ যায়, লাম্প হৈ নাথাকে। এয়া দেখিছে এনেকৈ ধুনীয়াকৈ সকলোখিনি মই মিহলাই লৈছোঁ। আৰু এয়া চাওক মাংসখিনি এতিয়া এনেকুৱা হৈছে, মাংসৰ নিজৰ পৰা পানী ওলাইছে। এতিয়া মই আকৌ অকণমান লৰাই দিম আৰু যিখিনি মছলা মই ৰেডি কৰিছিলোঁ বাতিত সকলোখিনি ধুনীয়াকৈ ইয়াতে মিক্স কৰি দিম। মছলাখিনি মিক্স কৰি কিন্তু আকৌ ভালকৈ লৰাব লাগিব, যাতে মছলা গোটেই মাংসখিনিত ভালকৈ সোমাই পৰে। আৰু তাৰপিছত আকৌ এনেকৈ ঢাকন মাৰি থ'ব লাগিব। এতিয়া মই জালুক কেইটামানো দি দিলোঁ খুন্দনাত খুন্দি পেলাই। আৰু দেখিছে লাহে লাহে তেলটো ওলাইছে, ছেপাৰেট হৈছে। আৰু এনেকুৱা সময়তে মই দি দিম এতিয়া কোমোৰা আৰু আলু। প্ৰায় এঘণ্টামান হ'ল এইখিনি বনাই থকা। তাৰপিছত মই কোমোৰা আৰু আলু দিলোঁ, কাৰণ কি কোমোৰাৰ পৰা আকৌ পানী ওলাব। আৰু এইপিনে মই অন্য এটা ছাইডত কেটলিত পানী গৰম কৰিছিলোঁ আৰু পানীতে দি দিছিলোঁ মই গোটা গৰম মছলাখিনি। আৰু সেইকাৰণে মই এনেকৈ চাকনিৰে চেকি লৈছোঁ গৰম মছলাখিনি যাতে নাহে। আৰু পানীখিনি মই যিমান পানী মোক লাগে গ্ৰেভিটোত সেইমতে মই পানী দি পেলাই আকৌ প্ৰায় আধা ঘণ্টামান ঢাকি থৈ দিছোঁ। গম পাব হাঁহৰ মাংস বনাওঁতে প্ৰায় 1.5 ঘণ্টামান সময় লাগে। এয়া চাওক বিৰাট ধুনীয়া গোন্ধ ওলাইছে আৰু মোৰ আজি হাঁহৰ মাংস ৰেডি হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া হৈছিলে।